মিঠাই নাখাওঁ যদিও দেউতা আনি দিয়া এই মিঠাইটো আৰু পেটিছটো খালোঁ কিয়নো আজি যাম ঘৰ তেওঁ মানে বৰ মনেৰে মোৰ কাৰণে পেটিছ মিঠাই লৈ আহিছে আৰু নিজে মাংস ফ্ৰাই কৰি মোক দিছে আজি ঘৰ যাম সেইকাৰণে মনটো বৰ এটা ভাল লগা নাই যদিও বিয়াৰ পিছত ছোৱালীৰ কাৰণে হাজবেণ্ডৰ ঘৰখনে আচল ঘৰ সেয়েহে এইখিনি জেগাত একেদিন গধূলি সময়ত লুডু খেলি খেলি কটাইছোঁ আপোনাক আকৌ দেখুৱাইছোঁ বৰ কষ্টকৰ এই সময়খিনি দেউতা আৰু দাদা দুখতেই ড্ৰয়িং ৰুমতে বহি আছে আৰু ফাইনেলি আহি গ'ল হাজবেণ্ড আৰু জিমি মোক নিবৰ কাৰণে জিমিটো মোক দেখা পাই পুৰা বহুত খুশ মাৰ মানে হাঁহাৰ আগৰ পৰাই মানে চকু পানী কি ক'ব আৰু বৰ বেয়া লাগিছে তাৰপিছত এতিয়া খাইছোঁ আমি ডিনাৰ কাৰণ ডিনাৰ কৰি পিনে আমি যাম যিহেতু ধামধুম ভাত খাই আছোঁ ভাত ৰুটি যোনে যি পাইছোঁ ভৰাইছোঁ আৰু দেখিছেনে মই কিবা কমপ্লেইন কৰিছোঁ ইয়াতে কিবা ছাল গৈছিল চাগে তাকে দেখুৱাই আছোঁ আৰু ফাইনেলি আহি গ'লোঁ ঘৰ আৰু সেইখিনি সময় দেখুৱাব নোৱাৰিলোঁ অহা সময়খিনি মাৰ চকু পানী দেখা পাই বৰ বেয়া লাগিল তো ফাইনেলি এতিয়া আহি পাই দেখা পাইছোঁ বিচনাত দেখোন এইবোৰ মোৰ কাৰণে ছাৰপ্ৰাইজ দেখা পাই বহুত ভাল লাগিছে কাৰণ আহি আছে মোৰ বাৰ্থডে আৰু হাজবেণ্ডে ইয়াৰ ছাৰপ্ৰাইজ গিফ্ট থৈ দিছে দেখা পাই বৰ